বন্ধুসকল, আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰষা মাত স্বাগতম জনাইছোঁ। এসময়ৰ কথা, এখন গাঁৱত এজন কৃষক আছিল। তেওঁৰ নাম ৰামচৰণ আছিল। তেওঁ নিজৰ গাঁৱৰ সৰু বাগিচাত গছ-গছনি আৰু ফুলৰ গছ ৰুইছিল আৰু পৰিয়ালখন চলাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। কিন্তু শতাধিক চেষ্টা আৰু পৰিশ্ৰমৰ পিছতো তেওঁৰ বাগিচাত কোনো ধৰণৰ ফল ফুলেৰে ভৰি উঠা নাছিল। তেওঁ সদায় প্ৰতিদিনে গছপুলিক পানী দিয়ে, সাৰ দিয়ে আৰু বহুত যত্ন লয়, কিন্তু তথাপিও গছবোৰ সজীৱ হৈ উঠা নাছিল। এদিন এজন জ্ঞানী বুঢ়া ৰামচৰণৰ বাগিচা পাৰ হৈ গৈ আছিল। ৰামচৰণৰ মুখত দুখৰ ছাঁ দেখি তেওঁ সুধিলে, বন্ধু, তুমি ইমান চিন্তিত কিয়? ৰামচৰণে দুখেৰে উত্তৰ দিলে, মই দিন ৰাতি এই বাগিচাখনৰ যত্ন লওঁ, পানী দিওঁ, সাৰ দিওঁ, কিন্তু গছবোৰ সজীৱ নহয় আৰু ফল ফুলো নিদিয়ে। তেতিয়া জ্ঞানী বুঢ়াই মিচিকীয়া হাঁহিৰে ক'লে, তুমি কেতিয়াবা তোমাৰ গছবোৰৰ লগত কথা পাতিছা নেকি? ৰামচৰণ আচৰিত হৈ সুধিলে, গছৰ লগত কথা পতা ই কেনেকৈ সম্ভৱ? তেতিয়া জ্ঞানী বুঢ়াই মৃদু স্বৰত ক'লে, প্ৰকৃতিয়ে অনুভৱ কৰে, প্ৰতিটো পাত, প্ৰতিটো ফুলৰ জীৱন আছে। যদি তুমি সিহঁতক মৰম, ধৈৰ্য আৰু যত্নৰে পোহপাল দিয়া, তেতিয়া তেওঁলোকেও তোমাক মৰমৰ উত্তৰ দিব। আৰু সেই দিনৰ পৰাই ৰামচৰণে প্ৰতিদিনে গছবোৰৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে আৰু স্নেহ ভৰা মৰমেৰে গছবোৰক পানী দিলে, পাতবোৰ অতি সাৱধানেৰে স্পৰ্শ কৰিলে আৰু প্ৰত্যেক গছৰ যত্ন ল'লে আৰু গভীৰ স্নেহ আৰু ধৈৰ্যৰে। কেইমাহমান পিছত এক আশ্চৰ্য হ'ল। বাগিচাখন বিভিন্ন ৰঙৰ ফুল আৰু ফলেৰে ভৰি পৰিল। আগতে শুকান আৰু নিৰ্জীৱ যেন লাগিছিল বাগিচাখন, এতিয়া ই এটি সজীৱ স্বৰ্গৰাজ্য হৈ পৰিল। ই সকলোৰে হৃদয় আনন্দৰে পূৰ্ণ কৰিলে। এই কাহিনীটোৰ পৰা বন্ধুসকল আমি কি শিকিবলৈ পাওঁ? জীৱনটো এখন বাগিচাৰ নিচিনাই। ইয়াত অকল পৰিশ্ৰম কৰিলেই নহ'ব, মৰম আৰু ধৈৰ্যৰে পোহপাল দিলেহে সাফল্য নিশ্চিতভাৱে লাভ কৰিব পৰা যাব। যেতিয়া তুমি প্ৰকৃতিৰ ভাষা বুজিবলৈ শিকিবা, প্ৰতিটো হৃদয়ৰ দুৱাৰ তোমাৰ বাবেও মুকলি হৈ পৰিব। ৰাধে ৰাধে।